নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ নেক্সট ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া আবেলি হ'ল বাৰু। মই অকল মই বুলিয়ে নহয় আৰু আমি আহি আছোঁ মোৰ বা আৰু আমাৰ ঘৰত থাকেই ভণ্টিজনী মোৰ ওচৰৰ, তো আমি তিনিজনী আহি আছোঁ। আমাৰ আজি এনেও সময় নাপাওঁৱেই, আজি ভাবিছোঁ কি অকণমান খোজকাঢ়োঁ পথাৰৰ ফালে, তো সেইকাৰণে ভাবিলোঁ কি এটা ভিডিঅ' বনাই দিওঁ আৰু আপোনালোককো দেখুৱাওঁ আমাৰ পথাৰখন কেনেকুৱা। তো ঠিক আছে গাইজ, আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আহি আছোঁ আমাৰ পথাৰৰ ফালে। এয়া মোৰ লগত আছে বা আৰু সেইজনী ভণ্টিজনী যে পৰি। এতিয়া আমি আহি আছোঁ এয়া আমাৰ পথাৰৰ ফালে। আৰু এই ৰাস্তাটো মানে আগতে কেঁচাই আছিলে, এতিয়া আমাৰ গাঁৱৰে সদস্য আৰু পঞ্চায়তৰ তেওঁৰ দিনতে এইটো পকা হ'ল আৰু এতিয়া ভালেই হৈছে বাৰু। মানুহ এনেকৈ মানে অহা যোৱা কৰিবৰ কাৰণে আগতে বহুত দিগদাৰ হয়, বহুত বোকা হয় আৰু মানে মানুহ মানে অহা যোৱা কৰিবৰ কাৰণে বহুত মানে প্ৰব্লেমেই হৈ যায়, নোৱাৰে মানুহে। তো এতিয়া পকা হোৱাৰ পৰা মানে বহুতখিনি সুবিধা হৈছে আমাৰ। তো ব'লক মই দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব আমাৰ পথাৰখন কেনেকুৱানো। গৈহে আছোঁ এতিয়া। এয়া এইবাৰ কেৱল পথাৰখন কিন্তু উকা হৈ ৰ'ল, কিয় জানেনে? এইবাৰ পানীয়ে নহ'ল মানে সঁচাই কিন্তু ৰুবৰ দেই, কাৰণে, আৰু পথাৰখনলৈ আহিলে সঁচাকৈয়ে বৰ দুখ লাগে। বহুত দুখ লাগে, মানে দেখিলেই বেয়া লাগে। কাৰণ আগতে মানে গোটেই পথাৰখন আপোনাৰ সেউজীয়া হৈ থাকে পুৰা একদম ধানৰ মানে ধানে। এতিয়া মানে একদম কোনোবা জেগাতহে মানে এতিয়া মানে হেৰি হৈছে বৰষুণেই নহ'লে, আছে ধান। সেইটো বৰষুণ সময়ত মই নোহোৱাৰ কাৰণে দেখাইছিলোঁ আৰু বাৰু, ৰুবই সেইটো ভিডিঅ' নোৱাৰিলে। বনোৱা হৈছিলে বাৰু তেতিয়া। সেইখিনি সময়ত যেতিয়া মানে মানুহে খেতি কৰে, সেইখিনি সময়ত মই এটা ভিডিঅ' বনাই আপোনালোকক দিছিলোঁ। কিন্তু একদম বিৰাটেই দুখ লাগে, মানে কৈছোঁ নহয়। এয়া আহি আমি মাথাউৰিটো পালোহি। গৰু আহিছে দেই। কি কৰিব নগৰুৱে? মোৰ ভয় লাগে জানিলে, খাব খুচিবলৈ আহে। গৰুৱে কামুৰিব তাইক। গৰুৱে কামুৰিব পাৰে তাইক, কাৰণে ভয়। এয়া এইটো এটা মাথাউৰি, এফালে গাঁও ওলাবগৈ পাৰি। নাযাওঁ এফালে। এতিয়া আমি আহি আছোঁ এফালে, আমাৰ ভৈৰৱনাম ঘৰলৈ যাব পাৰি ন? এইফালে আমি ভৈৰৱনাম ঘৰলৈ যাওঁ। এইফালে খুব চমু হয়, আমি ৰাস্তাইদি ঘূৰি গ'লে আমাৰ বহুত দূৰ হয় আৰু মানে এফালে আমি এইফালে যাওঁ। এয়া চাওক, আগতে ইয়াত পূৰা মানে ধান হয়, এতিয়া জাষ্ট এইকণতে অকণমান খেতি কৰিছে আৰু ধানৰ। বাকী এইবিলাক চব চনে পৰি গ'ল। সেয়া কঠীয়া যে পাৰিছিল তেনেকৈ থাকিলে ন? কঠীয়াবিলাক ৰুবই নোৱাৰিলে। বহুত দিনৰ মূৰত আহিছোঁ নহয় পথাৰখনলৈ। এতিয়া মানে অপৰিষ্কাৰ হৈ আছে পথাৰখন, মানে পাত চাত পৰি আছে, পানী সঁচাই পথাৰৰ মানে যিটো প্ৰাকৃতিক সেই সৌন্দৰ্য এবাৰ ম্লান হৈ গৈছে, ম্লান মানে হৈ গ'ল। বহুতখিনি মানে বিৰাটেই হ্ৰাস ভাল পাইছে লাগে আৰু। পথাৰখনলৈ আগতে আমি এইবাৰ আহি মানে বহুত কৃষি ভাল পাওঁ। উৎসৱ যিটো মানে আমাৰ কাতি বিহুৰ, সেই পৰম্পৰাটো ৰক্ষা কৰিবলৈকে এইবাৰ খেতিয়ে নাইকিয়া মানুহে। কেনেকৈ মানে এইবাৰ কি কৰে মই ভাবি পোৱা নাই। মই সিদিনাখন আহোঁতে ছোৱালীক কৈছোঁৱেই। সঁচাই কিন্তু দেই, মানে কিন্তু আগতে কেনেকুৱা সেউজীয়া হৈ থাকে, দেখিয়ে ভাল লাগে পথাৰখন। এতিয়া আপোনালোকক দেখাই পথাৰখনত যাম, কোনোবা ঠাইত ৰুইছে, চাই যাব কোনোবা বাৰু। ঠাইত নাই ৰোৱা ন? সেইখিনি দেখিলে, এইখিনিৰ পৰা দেখিলে মানে বেয়া লাগি যায়। এয়া চাওক, সেয়া দেখা পাইছে চাগে, ৰঙা ৰঙা হৈ আছে যে, সেয়া মানে মানুহে কঠীয়া পাৰি থৈছিলে। সেয়া কঠীয়া তেনেকেই থাকিল আৰু মানে হেৰি কৰিব নোৱাৰিলে, মানে ৰুবই নোৱাৰিলে। সেয়া কঠীয়া তেনেকেই থাকিলে। আগতে ভাদমহীয়া মানুহে কেনেকুৱা কৰে ন, পথাৰখনত মানে কি আৰু পানী
থাকেই আৰু মানুহে মাছ চাছ মাৰিবলৈও আহে এতিয়া এবাৰ একো নাই পথাৰখন সেউজীয়া হৈ থাকিব লাগিছিলে এতিয়া মানে কেনেকুৱা হৈ আছে আপোনালোকে দেখিবই কেমেৰা ঢুকি পাইছেগৈনে পাইছে দেখিব নহয় কিন্তু এয়া চাওক একদম চনে পৰি গ'ল এয়া চব চনে তেনেকৈ থাকিলে আৰু ক'ৰবাত আৰু মানে অকণ ক'ৰবাত ৰুইছে সেইকণেই আৰু সেউজীয়া হৈ আছে এইকণ আৰু অঁ তাতে ৰুলে তো নাই একো নাই গোটেই পথাৰখন একো নাই এয়া হেৰি ন যাওঁ বন আমাৰ একো এবাৰ কৰিব নোৱাৰিলে মানুহ মানে কি আৰু খেতি কৰি থকা হ'লে মানুহ অহা যোৱা কৰি থাকিলেহেঁতেন বাট পথো ভাল হৈ আমাৰ ইয়াত মানে এটা চাহপাত ফেক্টৰী আছে সেই চাহপাত ফেক্টৰীটোত আমাৰ মানে গাঁৱৰ বহুখিনি মানুহে মানে প্ৰায় বহুখিনি মানুহ বুলিয়ে ক'ব পাৰি ইয়াত মানে আমাৰ গাঁও বুলিয়ে নহয় বাৰু দেই আৰু গাঁৱৰ বুলিয়ে নহয় অলপ আঁতৰো আছে আৰু হ'লেও বহুখিনি নিবনুৱা যুৱক আৰু সোমাবলৈ ইয়াত মানে চান্স এটা পাইছে আৰু ধৰক আজিকালিতো গম পাইছে চাকৰি পাবলৈ নায়েই গতিকে এনেকুৱা কিছুমান মানে আৰু মানে কি বুলি ক'ম আৰু এনেকুৱা কিছুমান মানে মানে কিছুমান প্ৰাইভেট জব আৰু পালে কৰিলে মানে চবৰে অলপ সুবিধা হয়ো আমাৰ চলিবলৈ এনেও মানে ইণ্ডাষ্ট্ৰীবিলাক বহুত কমেই হয় মানে আৰু বহুত দিগদাৰ হয় ন মানুহ চলিবৰ কাৰণে এতিয়া মানে কি আৰু প্ৰত্যেকটো বস্তুৰে ইমান দাম বঢ়াইছে আৰু এইখিনিতে এটা কথা কওঁ কালি পাইছিলোঁ আমি ন ফেচবুকত যে মানুহৰ দৰমহা বঢ়াৰ লগে লগে মানে কি হৈছে বিদ্যুতৰ বিলটো যিহেতু মানে দৰমহা যিহেতু প্ৰতিমাহে 200 টকা 300 টকা 500 টকালৈকে বৃদ্ধি পায় গতিকে মানে কি হৈ পৰিছে মানে এই বিদ্যুতৰ বিল বঢ়াটো মানে একো ডাঙৰ বিষয় নহয় মানে যিহেতু মানে দৰমহাটো বাঢ়েই গতিকে বিদ্যুতৰ বিল বঢ়াটো কোনো কথা নহয় কিন্তু সেইটো কথা নহয় একচুৱেলি চবৰেতো চৰকাৰী চাকৰি নাই ন গতিকে তেওঁলোকে যিখিনি চৰকাৰী চাকৰি আছে তেওঁলোকে বিদ্যুতৰ বিল পৰিশোধ কৰা সিহঁতৰ কাৰণে একো কথাই নহয় কিন্তু এনেকুৱা এক শ্ৰেণীৰ মানুহ আছে যিখিনিয়ে ধৰক আজিলৈকে মানে এমুঠি ভাতৰ কাৰণেও হাহাকাৰ কৰি ফুৰিছে কিন্তু তেওঁলোকেওতো নিজৰ মানে সুবিধা অনুসৰি কিছুমানে ধৰক বিদ্যুৎটো ব্যৱহাৰ কৰিছে গতিকে তেওঁলোকে কেনেকৈ দিব বিদ্যুতৰ বিলটো গতিকে সকলোখিনি মানুহৰ কাৰণে মানে চাই চিতি মানে কৰিলে ভাল হয় তো এয়া দেখিছে এইবাৰ একদম একোৱেই নাই এইখিনি আগতে এইখিনি একদম পূৰা খেতি কৰে মানুহে এইবাৰ চাওক পথাৰখন আৰু এইবাৰ চাগে হাতীয়ে আহি পেলাই অনিষ্ট কৰিবলৈ ধানেই বিচাৰি নাপাব আৰু কাৰণ আগতে ইয়াত মানে নাপাব এবাৰ মানুহে মানে হাতীয়ে মানুহৰ ঘৰত অত্যাচাৰ কৰিব এইবাৰ কাৰণ মানে ইয়াৰ আগৰ বছৰ ইয়াতে মানে বহুত মানে ধান নষ্ট কৰিছিলে হাতীয়ে আহি পেলাই আমাৰ ইয়াত প্ৰতি বছৰেতো হাতী আহেই চাগে কলিয়াবৰত আপোনালোকে শুনিছেই চাগে হাতীয়ে আহি পেলাই বহুত খেতি বাতি অনিষ্ট কৰে সেয়াৰ লগতে মানে ঘৰে ঘৰেও যায় হাতী মানে হেৰি কৰিবলৈ গতিকে এইবাৰ মানে খেতি অনিষ্ট কৰিবলৈ হাতীয়েও মানে ধান বিচাৰি নাপাব আৰু গৈ পেলাই লাষ্টত কি হ'ব মানুহৰ ঘৰত মানে আক্ৰমণ কৰিব এতিয়া আমি বহি আছোঁ পুলত এয়া মোৰ ভণ্টি এয়া তাই বহি আছে এইফালে মই বহিছোঁ আৰু আমাৰ এগৰাকীয়ে ৰিলছ বনাই আছে মুনু ভালকে পিছফালে ঘূৰি দে তো একদম বহি পূৰা ৰিলছ বনাই আছে তো আমি অকণমান এইখিনিতে বহিছোঁ মানে আজি আহিও একদম ভাল লগা নাই পথাৰখনলৈ একদম অকণো কিবা মানুহ নাইকিয়াতো নায়েই আৰু আগতে মানে পথাৰখনলৈ আহি ইমান ভাল লাগে দেখিয়ে ভাল লাগে সেউজীয়া পথাৰখন একদম এতিয়া খালী খালী পথাৰখন দেখি একদম একদম কিবা লাগি গৈছে চাওকচোন এয়া একো নাই পথাৰখন অকণ বহোঁ আৰু বহি কৰি যামগৈ আৰু ঘৰলৈ আৰু আমাৰ পথাৰখন দেখুৱাইছোঁ এইবাৰ আগতে বৰ মানে বিৰাটেই ভাল লাগে মানে কৈছোঁ নহয় আগতে আহি পথাৰখন এইবাৰ মানে কাতি বিহু তাকে কৈছোঁ মানে আমি
টেঙা খাম ক'ত আৰু আমি কাতি বিহুত সদায় মানে কয় আৰু মানে সেইখিনিতে ধানৰ মানে মিহি মানে যিটো মানে কুঁহি মানে কি বুলি ক'ম আৰু মানে যিটো মানে ধান ওলায় মানে প্ৰথম তাত মানে এটা তাত মানে সেই ধানটো ফুটাই পেলাই মানে এনেকৈ কপালত ফুট ল'ব লাগে আমি মানে সেইটোৱে খুব চখ আৰু আমি মানে টেঙা খাম টেঙা খাই পেলাই আহি পেলাই আমি সেয়া ধানৰে মানে আমি ফুট ল'ম তো এইবাৰচোন ধানৰে ফুট ল'বলৈ ধান নায়েই পথাৰত কি হয় নাজানো আৰু এইবাৰ সঁচাই বহুত বেয়া লাগিছে কিন্তু দেই এতিয়া কি কৰিম আৰু এনেই এখন বহিছোঁ অলপ মানে কি আৰু এনেই ওলাই আহিবলৈ নাপাওঁ আজি অকণ ওলাই আহিছোঁ আৰু বহুত দিনতো ভাবি আছিলোঁ যে এনেকৈ ভিডিঅ' এটা বনাম আপোনালোকক দেখাম আমাৰ পথাৰখন এই ফেক্টৰীটো সেইখিনিতে আছে এইফালে এইটো ফেক্টৰী এইফালে কিন্তু ফেক্টৰীটো ওচৰলৈ এতিয়া নাযাওঁ বেলেগ এদিন যেতিয়া আকৌ মই ভিডিঅ' কৰিম তেতিয়া আপোনালোকৰ ফেক্টৰীটো ওচৰৰ পৰা দেখাম এতিয়া যিহেতু জংঘল যাবলৈ ভয়ো লাগে এতিয়া মানে কি আৰু সাপো পৰি থাকে তাত আৰু এতিয়া মানুহ দুনুহ ইমান তেনেকৈ নাই এইফালে যাবলৈ মানে মন যোৱা নাই আৰু আজি নাযাওঁ আজি নেদেখাওঁ পিছত বেলেগ এদিন আপোনালোকক মই দেখাম ফেক্টৰীটো আৰু যদি পাৰিলেতো ভিতৰলৈকে সোমোৱাই আপোনালোকক দেখুৱাম তো ঠিক আছে আমি অকণমান ইয়াত বহোঁ তো আপোনালোকক দেখুৱালোঁ পথাৰখন তো গাইজ বেলি মাৰ গ'ল আৰু আমিও যাওঁ ঘৰা-ঘৰি তো যাব ওলাইছোঁ কিন্তু এফালে একেবাৰে পূৰা ৰিলচ বনাই আছে পূৰা নাচি নাচি পূৰা ৰিলচ বনাই আছে নাচি হ'লেহে যাব হেনো তো নাচি লওঁ তাইও এয়াই হয় আৰু পথাৰলৈ আহিলে তো হ'ল কোনোমতে হ'বনে আজিলে তো আমি আৰু ওলাইছোঁ যাওঁ ঘৰলৈ সন্ধিয়া হ'ল যিহেতু আহিলোঁ এনেই পথাৰলৈ আপোনালোককো দেখুৱালোঁ ভিডিঅ'টো নাজানো আৰু ভাল পায় নে নাপায় চাই পেলাই তথাপিও দেখালোঁ আৰু অকণমান সৰু সুৰাকৈ বহুত মানে ভাবিছিলোঁ আগলৈ যাম বুলি মানে ফেক্টৰীটোৰ ওচৰলৈকে কিন্তু নোৱাৰিলোঁ যাবলৈ ফেক্টৰীটোৰ ওচৰলৈ যিহেতু মানে হেৰি হৈ আছে মানে পূৰা জংঘল আৰু মানুহ চানুহ কোনো নাইকিয়া তো অসুবিধাই হ'ব এনেকৈ যাবলৈ কৰিবলৈ আৰু আমাৰ অহাও অকণমান দেৰি হ'ল বাৰু মানে ভবা নাছিলোঁ আহিম বুলি এনেই ঘৰতে আছিলোঁ দিনটো সোমাই পেলাই ভাবিলোঁ কি যাওঁ আজি অকণমান এনেই ওলাই পেলাই তো সেইকাৰণে আহিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকক বনাই দেখাওঁ আমাৰ পথাৰখন কেনেকুৱা কিন্তু মনত যিটো ভাবি আহিছিলোঁ তো সেইটো কৰিব নোৱাৰিলোঁ তথাপিও সৰু সুৰাকৈ আপোনালোকক আমাৰ পথাৰখন অকণমান দেখালোঁ দুখ লগা কিছুমান কথা ক'লোঁ আমাৰ পথাৰখনৰ তো ঠিক আছে গাইজ ভিডিঅ'টো আজি ইমানতে সামৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব শেষত আকৌ এবাৰ কৈছোঁ আপোনালোকক যিহেতু মোৰ মানে ভিডিঅ'টো চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে তো ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহে মোৰো ভাল লাগিব ভিডিঅ'বিলাক বনাই যাবলৈ এনেকৈ আৰু আপোনালোকৰ যিমান ছাবস্ক্ৰাইব কৰিব মোৰ সিমান মানে মই আগবাঢ়ি যাবলৈ মানে পাৰিম আৰু সাহস হ'ব যিহেতু আছে মোৰ লগত সকলোখিনি তো সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ বাই বুলি কওঁ বাই লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় ঠিক আছে তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ বাই বাই